নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেল অসম বিশেষলৈ স্বাগতম। আপোনালোকৰ আগত কম অসম, ভাৰত তথা পৃথিৱী বিখ্যাত নদীদ্বীপ মাজুলীৰ বিষয়ে। অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ নৱগঠিত জিলা হৈছে মাজুলী। ২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিলে আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩খন হ'ল। পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহলৈ এই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠকেন্দ্ৰ। মাজুলী সত্ৰ নগৰী বুলিও কোৱা হয়। পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গ কিলোমিটাৰ আছিল। এই মাজুলী নদীদ্বীপটোৰ দক্ষিণে আছে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰসুঁতীয়াৰ লগত সোৱণশিৰি নদী লগ লাগি নদীদ্বীপটোক গঠন কৰিছে। মাজুলীৰ বৰ্তমান জনসংখ্যা ৯৪০,০০০। মাজুলীৰ জনগাঁথনি মিশ্ৰিত। ইয়াত বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰে। মিচিং জনজাতিৰ সংখ্যাগৰিষ্ঠতা থাকিলেও যথেষ্ট সাধাৰণ শ্ৰেণী অনুসূচিত জাতি, সোণোৱাল কছাৰী আৰু দেউৰী সম্প্ৰদায়ৰ জনজাতিৰ লগতে আৰু কিছু সংখ্যক বঙালী হিন্দু আৰু নেপালী সম্প্ৰদায়ৰ লোকো বাস কৰে। লোক সংস্কৃতিৰ দিশৰ পৰা মাজুলী অতিকৈ চহকী। বিভিন্ন জনগোষ্ঠীৰ মিলনে মাজুলীক বাৰেৰহণীয়া কৰি তুলিছে। অনবৰতে সত্ৰীয়া গীত-মাত, খোল, তাল, নাচ, গান, ভাওনা, সবাহ অদূৰৰ মিচিং গাঁৱৰ পৰা ভাহি অহা মিচিং গাভৰুৰ ঐনিতমৰ সুৰ আদিয়ে মাজুলীৰ জনজীৱন মুখৰিত কৰি ৰাখে। সত্ৰীয়া সংস্কৃতি মাজুলীৰ মূল দিশ। ইয়াতে বাস কৰা একেবাৰে নদী কাষৰীয়া মানুহৰ ঘৰবোৰ চাংঘৰ হয়। কাৰণ প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰৰ বানে মাজুলীৰ সহস্ৰাংশ ঠাই ধুই পেলায়। পঞ্চদশ শতিকাতে মহাপুৰুষ শংকৰদেৱ মাজুলীৰ ধোৱাহাট বেলগুৰিত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰি অসমীয়া সংস্কৃতি তথা ভক্তি ধৰ্মক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে কছাৰীসকলৰ লগত বাৰভূঞাসকলৰ সংঘৰ্ষ হোৱাত বৰদোৱা এৰি আহি বিশ্বনাথত কিছুদিন আশ্ৰয় লয়। তাৰ পিছত বিশ্বনাথৰ পৰা উজাই আহি কেইবা ঠাইতো ৰৈ অৱশেষত মাজুলীৰ ধোৱাহাট বেলগুৰিত সত্ৰ স্থাপন কৰে। ১৮৩৭ চকৰ বাৰিষাত ব্ৰহ্মপুত্ৰই মহাপুৰুষজনাৰ ঐতিহাসিক বেলগুৰি সত্ৰক খহাই নিয়াত পিছত এই সত্ৰখন লখিমপুৰ কাছিকটালৈ উঠি যায়। অসমৰ বৈষ্ণৱ সংস্কৃতিৰ বিকাশৰ থলীস্বৰূপ সত্ৰসমূহ অসমীয়া সমাজৰ প্ৰাণকেন্দ্ৰ। অসমৰ সত্ৰসমূহ ভক্তি আন্দোলনৰ বাহক। সত্ৰ শব্দটো বিভিন্ন অৰ্থত ব্যৱহাৰ কৰিলেও মহাপুৰুষ শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন, ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই ক্ষেত্ৰত মাজুলীৰ ৪ সত্ৰৰ ভূমিকাক বিশেষভাৱে স্বীকৃতি দিয়া হয়। সেই ৪ সত্ৰ কেইখন হৈছে আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ, গড়মূৰ সত্ৰ আৰু দক্ষিণপাট সত্ৰই অসমীয়া সমাজত উচ্চ আসন অধিকাৰ কৰি আছে। মাজুলী সম্বন্ধীয় কথাবোৰৰ ওপৰত বহুতো লেখকে বিভিন্ন ধৰণৰ কিতাপ লিখি উলিয়াইছে। ভিডিঅ'টো ইমানেই। আৰু ভিডিঅ'টোৰ শেষত যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব। কাষতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।